Hi guys, welcome to my YouTube channel Mungkani Time. আজি এটা নতুন ৰাইডত যাম। এটা আমাৰ ওচৰতে পিকনিক প্লেচ আছে, আপোনালোকক পিকনিক প্লেচটো দেখাম আৰু অকমান নতুন ধৰণে আজি ওয়েলকামটো দিলোঁ আৰু মই যাত্ৰা আৰম্ভ কৰিলোঁ। একদম ধুনীয়াকৈ যাই থাকিম, আপোনালোকক দেখাই থাকিম। ইয়াত মানে বহুদিনৰ মূৰত নতুন ভিডিঅ' এটা দিমতো আজি। আৰু আমাৰ ৰাস্তাবিলাক এতিয়া অলপ বেয়া, তাৰমানে ধূলি বালি কিবা কিবি এইবোৰ। আৰু তো চাই থাককচোন কেনেকুৱা পায়। বহুদিনৰ মূৰত আজি এটা নতুন ভিডিঅ' দিম। আৰু ৰাইজসকল, এইফালে আমাৰ আছে এইটো গাঁৱৰ মন্দিৰ, আৰু এইটো মন্দিৰ আমাৰ গাঁৱৰ। আৰু এইফালে এতিয়া যাই থাকিম। নতুন বুলি এটা ব্লগ। আৰু এতিয়া কথা হ'ল কি, আমাৰ ওচৰতে এটা ধুনীয়া পিকনিক প্লেচ আছে। তাৰমানে পিকনিক প্লেচ হিচাপত মানে আমাৰ লোকেল পিকনিক প্লেচ সেইটো আপোনালোকক দেখাম। যোৱাবাৰ আমি তাত পিকনিক খাইছিলোঁ, আমাৰ গাঁৱৰ ফালৰ পৰা গৈছিলোঁ। গাইজ এটা কথা কয়, এইখন গেটখন চাওকচোন। এইখন আমাৰ আদৰ্শ গাঁৱৰ গেট। ইয়াৰ তললৈ আহিলোঁ আৰু এতিয়া গৈ থাকিম বিন্দাছ পুৰা একদম। আৰু মই আজিও আহিছোঁ দুপৰীয়া আহিছোঁ আৰু একদম ৰ'দ। কি ক'ম আৰু গাইজ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। কেনেকুৱা হয়, কেনেকুৱা পায়, এই আৰম্ভণিহে বহুত আছে আজি। আৰু গাঁৱৰ ৰাস্তাগিলাখান আৰু মই গাড়ী জলত নচলাওঁ গাড়ীত। আগৰ ভিডিঅ'টো কৈছিলোঁ, আজিও ক'লোঁ গাড়ী জলত নচলাওঁ মই। ধুনীয়া এটা ভিউ পাব আপোনালোকে। গৈ আছোঁ মানে এনেকৈ গৈ থাকিম, গৈ। আৰু এতিয়া কথাটো হ'ল কি, মানুহবিলাকে কেনেকৈ চাওঁ গাইছ ন, ভাবে কিবা এলিয়ান বুলি ভাবে নেকি? তাকেইতো, যেনেকৈ চাওঁ এলিয়ান বুলি ভাবে নেকি? কেনা এলিয়ান দানা দেখা আছে নেকি? নাই, সেনা হানে দেখা আছে ন গাইজ, এলিয়ান হান। তাকেইতো পুৰা একদম ৰেকৰ্ডিং কৰি একদম গৈ আছোঁ। কিছুমানে চাওঁৱে গাইজ, কিছুমানে নাচোৱে। কি ক'ম, একদম ৰাস্তাৰ মাজত স্পীড ব্ৰেকাৰ না ধুনীয়াৰ গোটাই মানে স্পীড ব্ৰেকাৰ গিলে দি থৈছে। কি কৰিব উপায় নাই।
গাঁৱৰ ফিলিংটো লওক যেনেকৈ আমি গাঁৱৰ ল'ৰা গাঁৱৰ ফিলিংটো লৈ লওক একদম ফিল পাই দিয়ক গাইজ ন গাঁৱৰ এটা ফিলটো অলপ বেলেগ আৰু গাড়ীখনো বহুত দিন চলোৱা নাই মানে থেঠা গুৱাহাটীখনত যোৱাৰ পিছৰ পৰা গাড়ীখন চলোৱাই নাই বহুত দিন সেইকাৰণে আজি ব্লগ এটাও দিলোঁ আৰু গাড়ীখনো চলালোঁ চকুতে একদম প্রচুর পাওয়ার করছি করবে এবার না গো ভেঙ্গি আছে এবার দুঃখের হল না এটা মন্দির হলো থান আর এটা মেঘ্রি আগে দিয়ে দাউছি কোনোবাই গাইজ জানে নেকি এখানি জেগা কি বুলি কয় যদি জানে এখানি কি জায়গা কমেন্ট কৰি জনাই দিব কি জায়গা এখানি কমেন্ট কৰি জনাই দিব একদমই কি ক'বা যে অলপ ডিষ্টাৰ্ব আছে কুৰচুৰ পোৱাৰ কাৰণে একদম ভাল লাগে গাইজ একদম বঢ়িয়া লাগে ধুনীয়া পানী দিছে গাইজ ৰাস্তাটোত এই পিছফালৰ পৰা এখন বাপৰে কি আছে এখন গাইজ ৰাস্তাটো অলপ ভাল কৰিছে খালি আগতে আৰু সেই দেওয়ার হোক গাইস যাবা দিলো দক এই রাস্তাটো পানী চানী মারছি না একদম যাবা দিছো সেইকাৰণে যাক দক aku ayo majilang mat quality pani gile kira disi kobai baranai bhalai ekdom rasta ta habage bhale bhage o ena koi disi pani haldi rasta hoy ase guys mathwali মাথলি হৈছে হেলদি সেইকাৰণে পানী গিলা হেল দি দিছে গাইজ ফাইনেলি পাই গেলো এখন সোণকুৰীয়া দলাং সোণকুৰীয়া ঘাটৰ দলাং বুলি ক'লি আৰু জানাই একদম এই
এইফালে নদী আৰু এইফালেও নদী ধুনীয়া একদম তো গাইসকল অলপ ভিউটো লৈ লওক